Kiaron ahud adaya ve pimpen apran kedam atuma phan banging koira troksi atum phan lak phopho atangka acek kipajirpon Pinini final kebani phai kuria chiklo 21 nong Borjan constituency angkang langwoku picnic spot along 2004 sengkan jangmia cikloni phai ingkoi rapli arni kuki okchun pran atum adaya ve pinpen apran kalmut atum aphan CM Dr. Tuliram Rong hang kachicak ateng pen kalitang mate khenok bia atum aphan inut pen lak phopho an tangka pajil labang so tangka mate acek kipajil amelong alhisal po aman pen Pius Hajorika Chitongdon Laan Chotkali MP Omor Singh Tiso lapen Borjan MC mate EM Surjorong phar pendang lok man kido kithe kiding atum Chitong don thu Kalitang atum ahemtun atum aphang chekipi along CM Dr. Tuliram Rong hang lapen Pius Hajorika arideng pen si pajil pondo lapen salpoterona rong amreng ingti lapen langvuku hawal along development aputha Kipapling jia phan CM Dr. Tuliram Rong hang pen chichak pontu labang sobir tanil tum news fast Karbianglong apherangke Borjan pen harsing teron lapen manja pen dilip hanse atum birta nampale আটজন তো আগত 3 লাখ দিয়া হৈ গ'ল 19 জনৰ কাৰণে আজি কাৰ্যকলাপ অট'নমাছ পঞ্চায়তৰ তৰফৰ পৰা এককালীন CM ডিছকাশ্যনৰ ফালৰ পৰা 5 লাখ টকা আলোচনা কৰি আমাৰ কাৰ্যসকলৰ বাবে এই গতিকে আমি নিন্দা কৰিছোঁ এনেধৰণৰ ঘটনা হয় কৰিছোঁ ভৱিষ্যতে আমি কাৰ্যালয়ৰ এটা স্থায়ী হৈছে আমি সদায় ৰাখিব কাৰণে চেষ্টা গতিকে বেলেগ কাৰ্যসূচী নহয় তেওঁলোকৰ কাৰণে আমি 5 লাখ টকা আৰু লগতে মই যোৱাবাৰ আহিছিলোঁ ইয়াত কিছুমান ৰাস্তাটো আৰম্ভ আঁচনি ৰাজ্য নিৰ্মাণ প্ৰায় ৰাস্তাত আহিছে এইবিলাকৰ যিবিলাকৰ ইয়াত নিৰ্মাণ দাম ইয়াত কালচাৰেল হ'ল লাগে চলি আছে প্ৰতিশ্ৰুতিবিলাকৰ সদায় পালন কৰিবৰ কাৰণে আচ্ছা ইয়াত পৰ্যটকসকলে আহে আপোনালোক ইয়াতে টাৱাৰৰ খুব অসুবিধা হয় এইটোতো মই আজি মই চেক্ৰেটাৰী আপোনালোকে অতি সোনকালে টাৱাৰটো ইলেকশ্যন কেন্দ্ৰিক আলোচনা হ'ব ৰাজনীতি কৰা মানুহ গতিকে ৰাজনীতিৰ কথাটো আমি আলোচনা কৰিমেই ৰাজনীতিৰ লগত অলপ উন্নয়নৰ কথাও পাতিছোঁ আৰু আশা ৰাখিছোঁ কাৰ্বি আংলঙত মইতো সৰুৰে পৰা কাৰ্বি আংলং দেখি আছোঁ কাৰণ কাৰ্বি আংলংখন মোৰ ঘৰৰ বৰ্ডাৰ আৰু মোৰ সমষ্টি মই আগতে ৰহা সমষ্টিত বিধায়ক আছিলোঁ প্ৰায় 50 কিলোমিটাৰ কাৰ্বি আংলং ৰহা সমষ্টিৰ বৰ্ডাৰ আছে এতিয়াও মই জাগিৰোডৰ বিধায়ক এতিয়াও প্ৰায় 20 কিলোমিটাৰ কাৰ্বি আংলঙৰ বৰ্ডাৰ গতিকে মোৰ ঘৰটো ইফাল সিফাল কাৰ্বি আংলং মই সৰুৰ পৰা কাৰ্বি আংলং দেখিছোঁ কিন্তু আগতে এনেকুৱা ডেভেলপমেণ্ট দেখা নাছিলোঁ মই ভাবোঁ যে আজিৰ পৰা 25 বছৰমানৰ আগতে ডিফু চহৰলৈকে আহিছিলোঁ তেতিয়াৰ ডিফু চহৰৰ পৰিৱেশ আৰু এতিয়াৰ ডিফু চহৰৰ পৰিৱেশ সম্পূৰ্ণ পৃথক আনকি ৭-৭ ক'ব অসমৰ ভিতৰত সকলোতকৈ ভাল টাউন হয়তো ডেভেলপ টাউন য'ত 4 লেন ৰাস্তা আছে য'ত পাৰ্কবিলাক অত্যন্ত ভাল ষ্টেডিয়ামবিলাক অত্যন্ত ভাল য'ত আমাৰ আৰ্বৰিটামেই কওক আমাৰ কাৰালাংচুৰ গেষ্ট হাউচেই কওক কালচাৰেল কমপ্লেক্সেই কওক অত্যন্ত ধুনীয়া গতিকে ইমান ডেভেলপমেণ্ট আগতে আমি দেখা নাছিলোঁ অকল বোলে ডিফু টাউনৰ হৈছে ডেভেলপমেণ্ট তেনেকুৱা নহয় আপোনালোকে বোকাজানলৈকে যাওক আপোনালোকে ডংকা মোকামলৈকে যাওক আমৰেঙলৈকে যাওক ৰাস্তা পথৰ অৱস্থা বহুত আগতে বেয়া আছিল এতিয়া অসমমালাৰ কেইবাটাও ৰাস্তাৰ কাম পূৰ্ণগতিত চলি আছে গতিকে এইবিলাকৰ কাৰণেই মই ভাবোঁ আমি আমাৰ নতুনকৈ হোৱা আমি সমষ্টি লৈ 5টা সমষ্টি ডেফিনেটলি বিজেপি দলে অহবৰ জয়লাভ কৰিব এইবাৰ নিৰ্বাচনত নতুন মুখ হ'ব নেকি এইটো বেলেগ সিদ্ধান্ত পাব মই এগৰাকী একেবাৰে সাধাৰণ ব্যক্তি মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজ্যিক সভাপতি ডাঙৰীয়া আৰু আমাৰ
দলৰ শীৰ্ষ নেতৃবৃন্দই প্ৰাৰ্থিত্বৰ বিষয়ে সিদ্ধান্ত ল'ব। মই এগৰাকী সাধাৰণ ব্যক্তি, গতিকে ইমান মই ডাঙৰ কথাৰ খবৰ মই নাজানো। কিন্তু আকৌ কৈছোঁ, মই সীমামূৰীয়া জিলাকেইখনৰ প্ৰতি মোৰ সদায় মৰম আছে। গতিকে এই মৰমৰ কাৰণে ডেভেলপমেণ্টৰ কামৰ লগত জড়িত হওঁ। বানপানীৰ সমস্যা ৱেষ্ট কাৰ্বি আংলঙত যথেষ্ট আছিল। 80 পৰা 90% মাৰিবলৈকে চেষ্টা কৰিছোঁ। এইবাৰো অলপ কাম আছে, সেইখিনিও কৰি দিবলৈকে মই পূৰ্ণগতিত প্ৰচেষ্টা চলাই আছোঁ। স্যাৰ, আৰু কংগ্ৰেছসকলে এনেকুৱা কথা দাবী কৰে যে বিজেপি যদি জয় হয় বহুত চুৰ কৰিহে জয় হয়, এনেধৰণৰ তাৰমানে চাওক, তেওঁলোকে এইবিলাক কিয় কৈ আছে নাজানো। আমিতো কৰ্ণাটকাত হাৰিছোঁ, আমিতো তেলেংগানাত হাৰিছোঁ, আমিতো আমেথিত হাৰিছোঁ, আমিতো ইয়াতে যোৰহাটত হাৰিছোঁ, নগাঁৱত আমি হাৰিছোঁ। আমি বেলেগলৈ নাযাওঁ, অসমৰ কথাই কেইটাই ক'লোঁ। ধুবুৰীত হাৰিছোঁ। যদি ভোট চুৰি কৰিলেতো আমি সকলোতে জিকিলোঁ হয়। বিজেপি অন্ততঃ 272টা সমষ্টিত জিকিলে হয়। যদি ভোট চুৰ কৰাটো সম্ভৱ, তেতিয়া বিজেপিয়ে 272টাত জিকিলে হয়। কিয় বিজেপিয়ে 240টালৈকে নামি আহিলে? কাৰণ কোনো ধৰণৰ অন্যায় অনিয়ম হোৱা নাছিলে। আৰু তেখেতলোকৰ মন মগজুত কি সোমাইছে নাজানো। এজন পলিং এজেণ্ট থাকে, প্ৰত্যেকটো বুথত প্ৰত্যেকটো দলৰ এজন পলিং এজেণ্ট থাকে। সেই পলিং এজেণ্টজনে চিনাক্ত কৰে যে এইজন ব্যক্তি এইজন হয়নে নহয়। আমি যেতিয়া ভোট দিবলৈ যাওঁ, তেতিয়া আমাৰ যিগৰাকী পলিং অফিচাৰ, তেখেতে নামটো কয়। ধৰি ল'লোঁ তেখেতে নামটো ক'লে তুলিৰাম ৰংহান। তাত সকলো পাৰ্টিৰ পলিং এজেণ্ট থাকে ভিতৰত। তেতিয়া যদি কংগ্ৰেছৰ পলিং এজেণ্টজনে কৈ দিয়ে এখেত তুলিৰাম ৰংহান নহয়, সেই ব্যক্তিজনে ভোট দিব নোৱাৰে। তেওঁলোকৰ দলটো ইমান দুৰ্বল হৈ গ'লনে? কংগ্ৰেছ দলটো ইমান দুৰ্বল হ'লনে তেওঁলোকৰ বুথত পলিং চেণ্টাৰত থাকিবলৈ মানুহ নাইকিয়া হৈ গ'ল নেকি? যে যদিও আছিল তেওঁলোকে বিজেপিৰ লগত ভিতৰত গৈ মিলি গ'ল নেকি? তেওঁলোকে এইবিলাক নিজৰ দলৰ কাৰ্যকৰ্তাসকলক, কৰ্মীসকলক কি কৰি আছে, ঠাট্টা কৰি আছে। তেখেতলোকক বেয়া ব্যৱহাৰ কৰি আছে। মই এতিয়াও দেখিছোঁ, মই যিটো বুথত ভোট দিবলৈ যাওঁ, তাতো কংগ্ৰেছৰ এজন পলিং এজেণ্ট থাকে। সেই ব্যক্তিজনে কি কংগ্ৰেছক ভোট নিদিয়াকৈ বিজেপিক দিবলৈ কৈ আছিল নেকি? যদি কৈ আছিল, তেওঁলোকে দলৰ কাৰ্যকৰ্তাসকলক অপমান কৰিছে, দলৰ কাৰ্যকৰ্তাসকলক বেয়া ব্যৱহাৰ কৰিছে। ভাৰতবৰ্ষত এনেকুৱা হ'ব নোৱাৰে। কাৰণ আকৌ কৈছোঁ, পলিং এজেণ্টজনে যদি কৈ দিয়ে এজন তুলিৰাম ৰংহান হয়নে নহয়, এজন পীযুষ হাজৰিকা হয়নে নহয়, এইটো কৈ দিব। গতিকে ক'ত অবান্তৰৰ কথা এটা কৈ ৰাহুল গান্ধী ডাঙৰীয়াই অৰাজক পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে। অসমতো তাৰ এটা বিষবাষ্প বিয়পাব হৈছে, তেখেতলোকে জানে। কিন্তু যদি আকৌ কৈছোঁ, যদি ভোট চুৰ হ'ল হয়, আমি যোৰহাটত নাহাৰিলোঁ হয়, আমি নগাঁৱত নাহাৰিলোঁ হয়, আমি ধুবুৰীত নাহাৰিলোঁ হয়, আৰু বিজেপিয়ে 242টা 240টা চিটত নিজিকিলে হয়। তেওঁলোকৰ অবান্তৰৰ কথাক ৰাইজে গুৰুত্ব নিদিয়ে।